নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই হাজো এলেকাত থকা বৰাম্বৈ পাহাৰৰ এটি ধুনীয়া ভিউ পইণ্ট দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। নৰোৱাৰ ইমান ভাগৰ লাগছি, কষ্ট আছে কিন্তু ভিউ ওপৰ পোৱাৰ পিছত সকলোৱে অলপ অলপ পানী খাই ল'লোঁ, কাৰণ ওপৰ পোৱালৈকে যথেষ্টখিনি ভাগৰ লাগিছিল। বিদ্যুতে একেবাৰে বিন্দাছ হাঁহি দিছে, তামাম ফূৰ্তি লাগিছে তাৰ। এই প্ৰণৱ আৰু চিন্তুৰ অৱস্থা চাওক, ঘামে জামে একদম মানে অৱস্থা নাই। প্ৰণৱ এইফালে চাই আছো অলপ, কেনে লাগছি বাৰু কোনো ক'ব নোৱাৰে, মানে কথা কোৱাৰ এনাৰ্জি শেষ। আমি এতিয়া ওপৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া গৈ আছোঁ সেই বিশেষ ভিউ পইণ্টটো চাব। গতিকে ভিডিঅ'টো চাই থাকক। এইটোৱে হৈছে সেই ভিউ পইণ্টটো। ভিউ পইণ্টটোৰ একেবাৰে ওপৰলৈ গৈ দেখুৱাব চেষ্টা কৰিম। আমি এতিয়া যাম তাতে। মানে এওঁলোকে তাত যাব মন কৰা নাছিল, কিন্তু মাতি আনিলোঁ। কি ৰাস্তা! ৰাস্তা কিন্তু ডেঞ্জাৰ আছে, অলপ ভয়ো লাগি আছে, কাৰণ তলত সাপ পৰি থাকিব পাৰে। গৈ আছো সিহঁতে মোক ওপৰৰ পৰা মাতি আছে। আমি সকলোৱে জানো যে অসমখন প্ৰাকৃতিক সম্পদত যথেষ্ট চহকী, আৰু অসমৰ প্ৰত্যেক বনাঞ্চলত বিভিন্ন প্ৰকাৰৰ ঔষধি গছ পোৱা যায়। ইয়াতো এবিধ বিশেষ ধৰণৰ ঔষধি গছ আছে। কি ধুনীয়া চিনাৰী, মজা ভিউ। আমি দেখি থকা ওখ ওখ বনগছবিধ এক প্ৰকাৰৰ ঔষধি গছ। আমি ঘৰত সদায় ব্যৱহাৰ কৰা চিত্ৰনালা এই বনগছবিধৰ পৰাই প্ৰস্তুত কৰা হয়। এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি মাইণ্ডটো কিবা ফ্ৰেছ লাগিছে। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে, দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে আগলি বতাহে সৰালে চুপহি, কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে।
এইজন আমাৰ বাবা ৰূপম বাবা আশীৰ্বাদ কৰিবা বাবা আশীৰ্বাদ দিছে ধুনীয়া বতাহ দি আছে মানে কি ক'ম যাবৰে ইচ্ছা যোৱা নাই ৰূপম ব্ৰু কেনেকুৱা লাগিছে আহি একদম নকবা আৰু বঢ়িয়া ধুনীয়া লাগিছে মানে ইয়াত ওপৰত উঠোতে কেনেকুৱা এটা লাগিছিল এতিয়া যাবৰে ইচ্ছা যোৱা নাই ভাবিছিলোঁ মানে ইয়াত নাযাওঁ আৰু ওপৰলৈ বহুত গৰম লাগিছিলে কষ্ট হৈছিলে ভৰি বিষাই গৈছে এতিয়া মানে এতিয়া নামিবৰে ইচ্ছা যোৱা নাই মানে এতিয়া বেকাৰ গৈছে আৰু বহুত ধুনীয়া লাগিছে জেগাখিনি আহিব আপোনালোকে ইহঁতে তামাম ফটো তুলি আছে এতিয়া যাবৰ হ'ল গধূলি হৈছে প্লাছ বৰষুণো আহিছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তললৈ নামি যাওঁতে খুব সাৱধানেৰে যাব লাগে কিয়নো যদি পিছল হোৱা যায় তেতিয়াহ'লে বিপদ নিশ্চিত এনেদৰে এটি সুন্দৰ আবেলি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পাৰ কৰাৰ পিছত আমি আটাইকেইজন উভতি আহিলোঁ